আহি মেইন ৰোডত পালোহি। মেইন ৰোডত আহি পাইছোঁ, এতিয়া পূৰা ভৰি চৰি বিষ হৈছে, খোজকাঢ়িছোঁ। জেনেৰেল ন' পাৰ্কিঙে আমি খোজকাঢ়ি আহিছোঁ। ইয়াত গাড়ী নাই, কি পাৰ্কিং কৰিম এতিয়া? গাড়ী লৈ অহাখিনি পাৰ্কিং কৰিলেই হ'ল। এতিয়া আমি গৈ থাকোঁ আজাদি, আমাৰতো কোনো পাৰ্কিং কৰিব লগা দৰকাৰ। আগলি বতাহে খৰালে চুপহি কাজলি জপাদু। আহি এতিয়া গেটটো পাইছোঁ। এই গেটত এতিয়া মানুহটো বহুত দেখিছোঁ। ফটো উঠি ল'ম বুলি ভাবিছোঁ, বাট আগত প্ৰথমত ফটো উঠা নিচিনা নালাগে, কিয়নো প্ৰথমত আহি যিটো মজা লাগে দ্বিতীয়বাৰ আহিলে সেই মজাটো পোৱা নাযায়। সেইকাৰণে প্ৰথম ফটো উঠি ল'বি। গানতে আউজিলে হিৰত ভাগেনে চিকুনে খুন্তু পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মুক জীয়াই তুলিলা মুক জীয়াই আগলৈ মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি বুৱালা প্ৰেমৰ অলকানন্দ। ইয়াতো এতিয়া ফটো উঠা হৈছে, কিন্তু ইয়াত ফটো কোৱালিটিটো একেই হৈছে। গেটত মেইন গেটত যিটো হৈছে ইয়াতো এনেকৈ হৈছে। এদিকে হৈছে মেলা, এদিকে চবখিনি আছে খোৱা বাইদেউ, সেদিকে আছে এদিকে হৈছে মেইন সাংস্কৃতিক অনুষ্ঠান হোৱা পেণ্ডেলটো হৈছে এদিকে। তাৰপিছত এদিকে ৰখাইছে ইমাৰজেঞ্চি গাড়ীৰ লগতে এইটো আমি অহা গেটটো হৈছে এইটো হৈছে আমাৰ আহি থকা গেটটো। আমি এদিকে আহিছোঁ, এতিয়া আমি আগলৈ যাওঁ। ইয়াতো এটা ফটো শ্বট ল'ম। তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা মুক জীয়াই তুলিলা। ডাউক চৰাই, ডাউক টাকি চৰাই। গতিকে এই যে আমাৰ সূত্ৰবিলাক আমি এনেকুৱা এটা শব্দ শুনি যাওঁ। অলকানন্দ চলি চলি আহি এটা গেট পাইছোঁ। এই গেটত এতিয়া যাওঁ, ভিতৰত দোকানবোৰ চাই আহোঁগৈ কি আছে ভিতৰত। পথাৰবোৰ খোজকাঢ়ি কিন্তু মজা লাগিছে, কোমল কোমল হৈ আছে। পূৰা ফটো শ্বট লৈ আছে। ভাবিছোঁ এতিয়া ফটো শ্বট আৰু এটা লৈ লওঁ, কাৰণ এতিয়া ভিতৰত নোযোৱা আগতে এটা লৈ লওঁ, পিছত আৰু এবাৰ ঘূৰিম বাৰু। এইবোৰকে ভিৰ
কিতাপ দোকান তাত ধেমালি চলে ৰে কৰে নুতি পচি নিচুকনি জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰত ভাগেনে চিকুনে সোণটো পৰি তোমাৰ গাঁৱৰ দাদা এজনে দোকান দিয়া দেখাবলৈ তালৈ যাবচোন ফাৰ্ষ্ট দোকান দিয়া দেখিছোঁ আমাৰ দাদা এজনে গাঁৱৰে ওচৰৰে যিকোনো ভাষাই আজিৰ তাৰিখত মজা নাই নতুন টেকনলজি বা নতুন প্ৰযুক্তিৰ পিঠি যাবই লাগিব সেইকাৰণে 105 বছৰীয়া তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ মহাত্মা গান্ধীজি এইটো কোনটো শিৱ পোষ্টাৰ নাম লিখি দিয়া নাই নেকি জৱাহৰলাল নেহৰু হয়তো মহাত্মা গান্ধী আমাৰ বাপুজী মহাত্মা গান্ধী বুৱালা প্ৰেমৰ অলকানন্দ স্মৃতিৰে খিলাপাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই কি খাদ্য খাবি থলুৱা তুলিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি 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 বুৱালা প্ৰেমৰ অলকানন্দ চলি 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 বুৱালা প্ৰেমৰ অলকানন্দ কমচা মানুহ নহয় এদিকে এটা ৰাস্তা ইয়াতে কম মানুহ নহয়চোন কিবা খেলা নেকি মোক এটা পাইছো নেকি খেল খেল কি খেলো হা মই খেলিম কি গা থলুৱা খাদ্য সেদিকে দিছিলে এটা দিলে যে মেলা মজা এইবোৰে
জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ এদিকে খালি সূৰ্যটোৱে বেয়া কৰে এটেক কিমান 30 বুৱালা প্ৰেমৰ অলকানন্দ কুম্বলি ফাকেৰে স্মৃতিৰে খিলাপাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চনিতে ৰাতি সংবিধানৰ অষ্টম অনুসূচীৰ কোনকেইটা ভাষাত গ্ৰহণ কৰি উল্লেখ কৰা হয় এটা মূল কথা কিন্তু মনত ৰাখিব লাগে কাৰিকৰ বাহিৰৰ সম্পূৰ্ণ উন্নতি মানুহ জয় বাবা সগিৰাম নাইস সংখ্যা সকলোমুখী হোৱাৰ কাৰণ এই সংস্থা আহ্বায়ক অধিকাৰে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী যোৱা বিধানসভা চৰকাৰে নিজাববীয়াকৈ অসমত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিব এনেও অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে হ্ৰাস পাইছে ইয়াৰ এই কিতাপৰ এক আৰু দুটা কথা সম্ভৱৰ ক্ষেত্ৰত স্থানীয় ভাষা মাতৃভাষাৰ যোগেদি প্ৰদান কৰা হ'ব প্ৰয়োজনসমূহৰ এক নমনীয় অংশ
গ্লাছ আহি গ'ল নেকি জোতাখিনি এইবাৰ চাই সপোনে সাবতি ধৰা স্মৃতি পাপৰি আৱৰি আছে গান বুকুৰ মেৰে ভৰা সুৰৰে শ্ৰুতি ধাৰা আবেগে ভৰা মোৰ জনা সাজি ৰখা মিঠা সোণনি ল'ৰানিতে অকাশনি খনি মনেৰে উভতি চাওঁ ল'ৰানিৰে গীত গা সাজি ৰখা মিঠা সোণনি ল'ৰানিতে অকাশনি খনি মনেৰে উভতি চাওঁ ল'ৰানিৰে গীত গা আজি মনীষা দেউৰীয়ে কৈছে যে হিষ্ট্ৰী এটা জাতির যদি হিস্ট্রি না থাকে এই জাতি কোনোদিন রিকগনাইজ আপনার মৌলিকগঞ্জ আছে নগাঁৱত আছে কাৰ্বি আংলঙত আছে হিষ্টৰিত হৈ পেলাই তাৰপিছত মই বহুত কাৰ্বি দেখিলোঁ আৰু আজি আপোনালোকে জানে যি জাতি নেকি গোড়ামী যি জাতি নেকি কনজারভেটিভ সেই জাতিটো বাঁচি থাকিব তামিলে কোনোদিন তামিলৰ বাহিৰে একো নকয় মিজোৰামত যাওক আপোনালোকে নিজৰ বাহিৰে একো নকয় হয় আপুনি বুজি পোৱা হিন্দী ইংৰাজী ক'ব কিন্তু মেক্সিমাম তামিল ক'বই গাড়ী কৰি দিলে পুৰা পিছফালে পুৰা ওপৰত কেমেৰা বেয়া ভাড়া গাড়ী চলাবৰ কাৰণে এমএলএ মানে উইকনেছ এমএলএ চিকিউৰিটি হৈ পেলাই সেই আনএমপ্লয়ড ল'ৰা ছোৱালীয়ে সহায় কৰে মই কোনো ষ্টেটত এনেকুৱা দেখা নাই আমাৰ এমএলএক আপুনি লগ ধৰিব আমাৰ মন্ত্ৰীক আপুনি লগ ধৰিব পাৰিব আমাৰ মন্ত্ৰী এমএলএ আপোনাৰ আনএমপ্লয়ড ল'ৰাৰ লগত কাজলি জপাদু চকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি নিচুকনি জ্বলি যায় শয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰত ভাগেনে চিকুনে সোণ টোপনি তোমাৰ মায়াময়